সৰকাবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। এইটো মই প্ৰথম হিচাপে তেখেতক মই কনচিডাৰ কৰি আপোনালোকে বা আপুনি 10 কোটি টকাৰ এটা ৰাইটিং পেডত সাপ্লাই দিবৰ কাৰণে আপুনি লিখি দিছে নেকি? खुलुमबाय रायजो राजा नोंथांमोन डुप्लिकेट राइटिं पेड ना दुखुनांथावना बेफोरबायदि डुप्लिकेट राइटिं पेडखौबो जुदि डुप्लिकेट बानायोब्ला नङा होमबा दुखुनांथावना जायनिखि सरकारानो थाया मानो थ' बेफोरबायदियाव गावनि जायगायाव नङा होनबा बिटिसि बायदियाव राइटिं पेडखौनो जुदि डुप्लिकेट खालामनानै आरो डुप्लिकेट सहि होनानै बोरै बेफोरबायदि खामानि आदाय खालामनो मोनखो थ' बेफोरनि सायाव मोजां जोंनि बिटिसिआ मोजां गोख्रोंनो जुदि स्ट्रिक्टलि एक्सन बा स्ट्रिक्टनो जुदि खामानि मावाबा सोरबा इएमनिल' नङा गिदिर गिदिर अफिसारफोरनिखौबो खावनो माथो गिदिर बाथ्रा नङा होनबा गिदिर गिदिर इएमनि देरसिन आरोबाव लिडारफोर थागोन नङा होनबा सोरबा बिपिएफल' नङा सोरबा इउपिपिएलल' नङा बा बैसोर लिडार गिदिर गिदिर सार प्रमद बर'नि सहिखौबो खावनानै डुप्लिकेट खामानि मावगोन नामा नङा होमबा गिदिर सोंलु एसे खोनासंनानै लानि जुदि सासे बिटिसिनि इएमनि राइटिं पेडखौनो जुदि डुप्लिकेट खालामनानै सहिखौबो डुप्लिकेट होनानै बा डुप्लिकेट सहि होनानै खामानि आदाय खालामोब्ला दुर्भाग्य बा माने दुखुनांथावना होननानै बुंजागोन थ' ओंखायनो बिटिसियावबो स्ट्रिक्टनो जानांगौ बेफोरनि बायदिनि फारसे सोरबा खुंथायावनो था सोरबा खुंथायाव गैयियानो था बेफोरबायदिनि फारसे गोख्रोंनो स्ट्रिक्टलि खामानि मावनांगौ आरो बेफोरखौ मोजां तदन्त खालामनांगौ मोजां तदन्त जुदि जायोब्ला बिनि डुप्लिकेट खालामग्राया सोर आरो बबे कम्पिउटाराव खालामहैनाय बबे जायगायाव खालामनाय सोर खालामनाय डिटेल्स ओंखारगोन बेफोरबायदिनि फारसे जुदि स्ट्रिक्टनो जुदि एक्सन लायोब्ला एक्सना बेफोरबायदिनो नागिरनांगौ बरननांगौ मानो बिदि नङा होनबा बेफोरबायदि खालामनांगौ आरोखि थ' खोनासंनानै लाग्रोनि सार प्रकाश बसुमतारीनि इएम माखासे बाथ्रा बुंनायखौ जों खोनासंनानै लानि আমি যিটো ৰাইটিং পেড ডুপ্লিকেচি কৰাৰ যিটো বিষয় এই বিষয়টো লৈ মই আজি অৱগত কৰিব বিচাৰিছোঁ যোৱা 10 তাৰিখ মাৰ্চ এটাতো 10 তাৰিখ মাৰ্চৰ ৰাইটিং পেড ইয়াত ছপাই পেলাই ওলোৱা হৈছে আৰু এটা হ'ল 11 মাৰ্চ 2026 আৰু এটা হ'ল এইটো 11 মাৰ্চ 2026 তো এই যিটো ৰাইটিং পেড যিটো ডুপ্লিকেট এই ডুপ্লিকেট কৰা মানুহ আমি যোৱা পৰহি 27 তাৰিখ মে মাহত মই আমাৰ কালপ্ৰিট ৰাজীৱ ব্ৰহ্ম তেখেতক মই কোকৰাঝাৰ সদৰ থানাত মই এজাহাত দিয়া হৈছে তো তেখেতক মই কিয় ডাইৰেক্ট ক'বলৈ সাহস কৰিছে কিয়নো তেখেতে যোৱা কেইদিনমান আগত তেখেতে অফিচত আমাৰ WNCD অফিচত গৈছিল গৈ পেলাই এটা ৰাইটিং পেড তেখেতে আমাৰ CSD অফিচত ছাবমিট কৰিছে তো ছাবমিট কৰাৰ পিছত আমাৰ CSD ষ্টাফসকলে বা আমাৰ WNCDৰ অফিচিয়েলসকলে মোক জনালে যে আপোনালোকে বা আপুনি 10 কোটি টকাৰ এটা ৰাইটিং পেডত সাপ্লাই দিবৰ কাৰণে আপুনি লিখি দিছে নেকি বুলি তাৰপিছত মইতো অভাৱ হ'ল তাৰপিছত মই খবৰ কৰিলোঁ বা তেখেতক আমি চিনাকি বা যোনে লৈ গৈছে তাক চিনাকি কৰিবৰ কাৰণে আমাৰ মানুহবিলাকক আমি যাব দিছিলে বা আমাৰ অফিচৰ বা আমাৰ প্ৰাইভেট অফিচিয়েলসকলক মই যাব দি পেলাই তাতে আমি এই ৰাজীৱ ব্ৰহ্ম বুলি এজন ল'ৰাক আমি ইয়াত দেখিবলৈ পাইছোঁ
তো ইয়াৰ পিছত আমি তেখেতক সোধা পোছা কৰিলোঁ। তেখেতে কয় মই নহয়, কিন্তু ইয়াৰ আগতো মই তেখেতক প্ৰমাণ পাইছোঁ। ইয়াৰ আগতো তেখেতে এজন ল'ৰাৰ পৰা পইচা লৈ পেলাই এই এটা ৰাইটিং পেডৰ কাৰণে মনোজ মুছাহাৰীৰ নামত তেখেতে এলটমেণ্ট দি পেলাই পইচা সৰকাবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। এইটো মই প্ৰথম হিচাপে তেখেতক মই কনচিডাৰ কৰিছিলোঁ। তো ইয়াৰ পিছত আৰু লাষ্টত আমি দেখা পালোঁ আমাৰ শিৱ মহাদেৱৰ OSD ধনঞ্জয় ব্ৰহ্ম, তেখেতেও আৰু মোক এখন মোৰ ছিগনেচাৰ থকা, মোৰ ডুপ্লিকেট ছিগনেচাৰ থকা এখন ৰাইটিং পেড দি পেলাই মোৰ লগত যোগাযোগ কৰে। তো ইয়াতো মই দেখা পালোঁ ইয়াৰ মোৰ ছিগনেচাৰটো ডুপ্লিকেট কৰি পেলাই WPT এণ্ড BC ডিপাৰ্টমেণ্টৰ 10 কোটি টকাৰ এজন আমাৰ MSKK ইলেক্ট্ৰনিক্স থংলা ওদালগুৰি ডিষ্ট্ৰিক্টৰ এজন ব্যৱসায়ীক তেখেতে এই কামটো প্ৰদান কৰিব বুলি বা এলটমেণ্ট দিব লাগে বুলি তেনেকুৱা লিখা আমি এখন আৰু পত্ৰ পালোঁ। তো এইটোতো কমপ্লিটলি মিছা। এইটোতো মই মোৰ ছিগনেচাৰ কেতিয়াও মই ৰাইটিং পেডত মই তেনেকুৱা কিবা দীঘলীয়া তেনেকুৱা মই ছিগনেচাৰ নিদিওঁ, শ্বৰ্ট ছিগনেচাৰ মই দিয়ে। তো এইটোতো মই কমপ্লিট ধনৰ লগত মই কথা পাতিলোঁ, এইটো একদম ভুৱা। ইয়াৰ ব্যৱস্থাটো মই আইনগতভাৱে মই ল'ম বুলি কয় তেখেতক মই ক'লোঁ। তো ইয়াৰ পিছত মই পিছদিনাই আমাৰ কোকৰাঝাৰ সদৰ থানাত মই এজাহাৰ দিয়া হ'ল। তো যোৱাকালি মই শুনিলোঁ তেখেতক উঠাই থানাত আছে বুলি মই গম পালোঁ। তো তেনেকুৱা নিচিনা ব্যক্তিক মই অলপ আইনী শাস্তি দিয়াটো মই বিচাৰোঁ। তো ইয়াতে 10 কোটিকে তিনিটা আছে, 30 কোটি তেখেতে এজন মানুহৰে ছিগনেচাৰ হয়। আৰু তেখেতে কৈ আছে মই বেলেগৰ পৰা পাইছে, বেলেগে মোক বেছি দিছে বুলি কৈ আছে। তেখেতে আনিব নোৱাৰে, দেখুৱাব নোৱাৰে। তো পুলিচে জাষ্টিফাই কৰক যাতে আমি ন্যায় পাবলৈ আমি যাতে সক্ষম হওঁ।